মায়াৰ্ছৰ স্বাস্থ্য কল্যাণ কেন্দ্ৰৰ পৰিচালনা কমিটি গঠন। আজি পুৱা 10 বজাত মায়াৰ্ছৰ স্বাস্থ্য কল্যাণ কেন্দ্ৰৰ পৰিচালনা সমিতি গঠন হৈ যায়। স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া CSC আয়েশা সিদ্দিকাৰ আহ্বানত সাধাৰণ সভা অনুষ্ঠিত হয়। সভা পৰিচালনা কৰে জেহৰুল ইছলামে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে CSCৰ ইনচাৰ্জ আয়েশা সিদ্দিকাই। উল্লেখযোগ্য যে সভাত পুৰণা কমিটি ভংগ কৰি উক্ত সভাতে নতুনকৈ JAS কমিটি গঠন কৰা হয়। জানিব পৰা মতে চৰকাৰী নিৰ্দেশ মতে গাইডলাইন পঢ়ি গাই শুনো হয়। সভাত উপস্থিত থকা ৰাইজৰ মাজৰ পৰা 20জনীয়া সদস্যৰে কমিটি গঠন কৰা হয় আৰু সকলো বয়োজ্যেষ্ঠ ব্যক্তিকে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। স্বাস্থ্য কেন্দ্ৰৰ উন্নয়নকল্পে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এই প্ৰস্তাৱ গৃহীত কৰি পঞ্চায়ত সভানেত্ৰী নুৰ নেহাৰক সভাপতি হিচাপে নিৰ্বাচিত কৰে। এইবাৰ স্বাস্থ্য কেন্দ্ৰৰ বিভিন্ন সমস্যা সমাধানৰ বাবে সমাজকৰ্মী জহিৰুল ইছলামে চমু ভাষণ দিয়াৰ লগতে সৰ্বাংগীন উন্নয়নৰ কামনা কৰে। বিলাসীপাৰাৰ পৰা হাছেন আলী জুদ্দাৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। আজি আমাৰ SafeMusicList.com, royalty-free music for marketing and promotional videos. SafeMusicList.com, royalty-free music for marketing and promotional videos. SafeMusicList.com, royalty-free music for marketing and promotional videos. আগে সরকারি এমপিরা পুরো নাই আমি আকারে কিন্তু আজির এই মিডিয়ার জগতে সরকার বিপদ উপকূলে আমার গাঁও পঞ্চায়েত বিপদ এটাই SafeMusicList.com, royalty-free music for marketing and promotional videos.